নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল PK এগ্ৰ গড ফাৰ্মিং নামৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি জানিম আহক কেনেকৈ আমি বিটেল ছাগলী আৰু আমাৰ দেশী ছাগলী কেনেকৈ আমি ক্ৰছ কৰিব পাৰোঁ আৰু ক্ৰছ কৰিব পৰা হ'বনে নহয়। গতিকে আহক ভিডিঅ'টো জানি লওঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে, প্ৰথম মই এখন ফাৰ্ম খুলিছোঁ। ফাৰ্ম মানে হ'ল ইয়াত ভিতৰত মই এইটো ঘৰ বনাই দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে গোটেইটো এটা ঘৰ, ভিতৰত 3টা খোটালি বনাই দিছোঁ। এইটো ফাৰ্ষ্ট খোটালি, এইটো আপোনালোকে দেখা পাইছে ছেকেণ্ড খোটালি, আৰু এইটো আপোনালোকৰ থাৰ্ড খোটালি। এনেকৈ খোটালিকৈ মই পাৰ্টকৈ বনাই দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত থাকে মাইকী ছাগলী আৰু এটা বিটেল আনিছোঁ। মই নতুনকৈ যেতিয়া ফাৰ্ম আৰম্ভ কৰিছোঁ, বিটেল ছাগলীটো প্ৰয়োজন হ'বই, সেইকাৰণে মই বিটেল ছাগলী এটা আনিছোঁ। বিটেল ছাগলীটো আপোনালোকক দেখুৱাই আছোঁ, কাৰণ যেতিয়া মোৰ পোৱালি জন্ম হ'ব তেতিয়া মই ধৰক এতিয়া এইটো খোটালিত আছে, যেতিয়া মোৰ পোৱালি জন্ম হ'ব তেতিয়া এইটো খোটালিলৈ আনিম আৰু তেনেকৈ ভাগ কৰি দি দিম। সেইটো কাৰণে মই 3টা খোটালি বনাইছোঁ। যদি আপোনালোকে ভাবে যে ময়ো বনাব পাৰোঁ বা কোনোবাই যদি ইচ্ছুক ফাৰ্ম কৰিম বুলি ভাবি আছে, সেইসকলেও কৰিব পাৰে এনেকৈ খোটালিকৈ বনাই। আৰু আপোনালোকে দেখিবলৈ পাইছে সেনেকৈ মই ৰাতি খানা দি থোৱা আছিলোঁ, আৰু লেতেৰাও হৈ আছে অলপ, ধৰক চফাও কৰা নাই। এতিয়া ৰাতিপুৱাইছে, লাহে লাহে চফা কৰিম। আৰু আপোনালোকে ওখ দিব লাগিব মিনিমাম, আপুনি এটা মানুহ ধুনীয়াকৈ সোমাই সাৰিব পৰা মাটিৰ পৰা মিনিমাম 3 ফুট ওখ কৰিব লাগিব। আপোনালোকে এতিয়া দেখিবলৈ পাইছে 3 ফুট মই ওখ কৰিছোঁ, প্ৰায় 3 ফুট ওখ। আপোনালোকে দেখিবলৈ পাইছে এইটো মই এনেকৈ বনাইছোঁ। অলপ কাম বাকী আছে, লাহে লাহে কৰিম আৰু এতিয়া, কিন্তু এইটো আপোনালোকক মই দেখুৱাব পাইছোঁ। আৰু বিটেল ছাগলী মোৰ ওচৰতে আছে, এইটো মই আনিছোঁ। দেখিবলৈ পাইছে আপোনালোকে বিটেল ছাগলী, এইটো ইয়াৰ দ্বাৰা ক্ৰছ কৰা হ'ব। আপোনালোকে দেখিব পাইছে ঘাঁহ মাৰি আছে পুৰা। এইটো হ'ল বিটেল ছাগলী, দেৰগাঁৱৰ পৰা আনিছোঁ, দেৰগাঁও ৰঙামাটিৰ পৰা আনিছোঁ। আপোনালোকে দেখা পাইছে বিটেল ছাগলী ইয়াৰ দ্বাৰা ক্ৰছ কৰা হ'ব। আৰু দেশী ছাগলী আপোনালোকক দেখুৱাইছে, এজনী ৰৈ আছে দেশী ছাগলী, দেশী ছাগলী, আৰু বাকীবিলাক ইফালে চৰি আছে। এইবিলাক আপোনালোকে দেখা পাইছে, এইফালে য'ত ত'ত চৰি আছে, শুই আছে, এনেকৈ আছে। আপোনালোকে দেখা পাইছে এতিয়া স্ক্ৰীণত, এইটো এজনী সেইজনী ছাইডত আছে। এনেকৈ আপোনালোকে যদি পুহোঁ বুলি ভাবে পুহিব পাৰে ছাগলী। বিটেল ছাগলী বা আপোনালোকে যিটো পোৱালি যাব, আপোনালোকে একদম খাচ ছাগলী হৈ যাব। যেনেকৈ আপোনালোকৰ কি বুলি কয়, বিটেল ছাগলীটোৰ নিচিনাই হ'ব, ছেইম কোৱালিটি হ'ব। সেইটো F1 বুলি কোৱা হয়, F1 প্ৰজাতি পাই যাব। একেবাৰে পিয়'ৰ বিটেলটো নহয়, কিন্তু দেখিবলৈ একেবাৰে বিটেল টাইপ হ'ব, একদম বিটেল দেখিয়া হ'ব। সেইটো F1 বুলি কয়। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে যদি আপোনালোকে মোৰ চেনেলটোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া মই ভিডিঅ' এটা লওঁ আপোনালোকে পাই থাকিব ন'টিফিকেশ্যন। আপোনালোকে চাই ল'ব, এইটো বিটেল ছাগলী। তো আপুনি দেখিবলৈ পাইছে বিটেল, ইয়াৰ মই বুজিছে নাই, এই পোৱালি হয়, ইয়াৰ 6 মহীয়া পোৱালি হয় এইটো। এতিয়া ধৰক আৰু 6 মাহ পোহাৰ পাছত ইয়াৰ ই মিচিউৰ্ড হৈ যাব। দেখিবলৈ পাইছে মিচিউৰ্ড হোৱাৰ পিছত ই ধৰক ইয়াৰ যিখিনি ডেলিভাৰী দিয়া কাম সেইখিনি কৰিব পাৰিব। আমাৰ লোকেল ছাগলীৰ লগত নতুনকৈ পুহিছোঁ, নতুনকৈ আনিছোঁ, নতুনকৈ ফাৰ্ম খুলিছোঁ। যদি আপোনালোকে মোক কিবাকিবি ভুল হ'লে আপোনালোকে কমেণ্টত জনাব যে আমুকটো হৈছে আমুকটো, তেতিয়া মই ভিডিঅ'খিনি দ্বাৰা বুজি পাম। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকুৱা ধৰণৰ ফাৰ্মিং ভিডিঅ' মোৰ চেনেলত পাই থাকিব। এতিয়া বৰ্তমান দেখিছে আপোনালোকে ই খাই আছে। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে ঘাঁহ এনেকৈ আপোনালোকে দিব পাৰে। ইয়াত এনেকৈ বাঁহৰ ফাল বনাই পেলাই, এতিয়া ইয়াত এনেকৈ বাঁহ বান্ধি দিব পাৰে। ইয়াত উঠি এনেকৈ খাব পাৰিব। দেখিবলৈ পাইছে এনেকৈ ইয়াত উঠি খাব পাৰিব। ইয়াৰ ফাঁকত আপোনালোকে ধৰক ইয়াত ঘাঁহৰ দালি ভৰাই দিলে, ঘাঁহৰ দালি ভৰাই দিয়াৰ পিছত ঘাঁহ ধৰক মই কলপাত আৰু আপোনাৰ কি বুলি কয় আমপাত, তেনেকৈ কঠলা পাতৰ কথা কৈছোঁ। ইয়াত এনেকৈ ভৰাই দিয়াৰ পিছত ধৰক সোমাই দিয়াৰ পিছত ইয়াত বাঁহত ভৰি দি এনেকৈ সেইবিলাক আপোনালোকে বাঁহ দেখিবলৈ পাইছে। ইয়াত ভৰি দি আৰামত খাব পাৰিব, বা এনেকৈ ইয়াতো ভৰি দি খাব পাৰিব। আৰু তেতিয়া বগাই যদি খাই গৰু ছাগলী সোনকালে দীঘল হয় বুলি কোৱা শুনো। আচলতে মোৰ মতে দীঘল হয়, কাৰণে এইটো দীঘল হোৱাৰ চান্স এটা থাকে, কাৰণ ভৰিকেইটা মেলি খাব লগা হয়। আপোনালোকে দেখিবলৈ পাইছে এইটা